এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ জনাবলৈ লৈছো জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াৰ দিনা বন্ধ থাকিব ৰাজ্যৰ সকলো বিদ্যালয় মহাবিদ্যালয় আৰু সকলো অনুষ্ঠান প্ৰতিষ্ঠান কি আছে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত কি হৈছিল শিল্পীজনৰ এই মুহূৰ্তত বিগ এক্সপোজ পানীত পৰিহে মৃত্যু হৈছে শিল্পী জুবিন গাৰ্গৰ চিজাৰ অহা কোনো তথ্য পোৱা নাই চিকিৎসকে মৰণোত্তৰ পৰীক্ষাত পোহৰলৈ আহিছে তথ্য অসমীয়াৰ প্ৰাণ জুবিন গাৰ্গৰ বিয়োগত উপস্তব্ধ হৈ পৰিছে অসমবাসী ইতিমধ্যে জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ অসমলৈ অনাৰ প্ৰস্তুতি আৰম্ভ কৰিছে অসম চৰকাৰে কাইলৈ পুৱা অসম পাবহি জুবিন গাৰ্গৰ নশ্বৰ দেহ শনিবাৰে পুৱা অসুস্থ হৈ পৰে জুবিনৰ দাম্পত্য সংগী গৰিমা শইকীয়া গাৰ্গ চিকিৎসালয়লৈ নিয়া হৈছে গৰিমা শইকীয়াক কাহিলীপাৰা ঘৰৰ পৰা চিকিৎসালয়লৈ নিয়া হৈছে গৰিমাক এপিনে অসুস্থ হৈ পৰিছে গৰিমাৰ মাতৃও গণেশগুৰিত থকা মাতৃৰ কাষলৈ আহিছে গৰিমা শইকীয়া গাৰ্গ এপিনে জুবিন গাৰ্গৰ শোকাবহ ঘটনাৰ বিগ এক্সপোজ জনাইছো ঘটনাৰ সমগ্ৰ ঘটনা কৰা হ'ব তদন্ত শ্যামকানু মহন্তৰ বিৰুদ্ধে হ'ব তদন্ত সিংগাপুৰত জুবিনৰ সৈতে থকা 15 ব্যক্তিক সোধা পোছা কৰিছে সিংগাপুৰ আৰক্ষীয়ে অসমতো শ্যামকানু মহন্তৰ বিৰুদ্ধে জিলাই গোচৰ নলবাৰী মৰিগাঁও গুৱাহাটী দেৰগাঁৱত শ্যামকানু মহন্তৰ বিৰুদ্ধে এজাহাৰ সমগ্ৰ ঘটনা কৰা হ'ব তন্নকৈ তদন্ত এপিনে পিছুৱাই দিয়া হৈছে এপিএসসি পৰীক্ষা 21 পৰা 23 ছেপ্টেম্বৰলৈ হ'বলগীয়া পৰীক্ষাৰ সময় সলনি 25-26 ছেপ্টেম্বৰ অনুষ্ঠিত হ'ব এডিঅ'ৰ পৰীক্ষা কৃষি বিভাগৰ এডিঅ' পৰীক্ষা হ'ব 25-26 ছেপ্টেম্বৰত পৰীক্ষা সময় ঘোষণা কৰা হ'ব মীন বিভাগৰ পৰীক্ষা জুনিয়ৰ ইঞ্জিনিয়াৰিং স্ক্ৰিনিং টেষ্টৰ পৰীক্ষা এপিনে আজি আৰু কাইলৈ পূব অসমৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থাকিব পূব আসাম চেম্বাৰ অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীৰ বৃহৎ ঘোষণা এপিনে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিব চিআইডিয়ে ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসুস্থ জুবিন গাৰ্গক সিংগাপুৰলৈ নিয়া শ্যামকানু মহন্ত হাৰি যাব নোৱাৰিব জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাও হাৰি যাব নোৱাৰিব ডিজিপিক নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই